নমস্কাৰ বন্ধুসকল, কি খবৰ? আশা কৰোঁ ভালে আছে। বন্ধুসকল, এটা নতুন ভিডিঅ' লৈ আহিছোঁ আপোনালোকৰ মাজলৈ। আশা কৰোঁ ভিডিঅ'টি শেষলৈ চাব আৰু চাই ভাল পালে ভিডিঅ'টিত লাইক এটাৰ লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। যদি ফেচবুকত চাই আছে পেজটো ফ'ল' কৰি ল'ব। বন্ধুসকল, SSC GD নিউ ভেকেঞ্চি আহি আছে, য'ত নেকি 60,000ৰো অধিক নতুন পদ মুকলি হ'ব। এতিয়া ইয়াত এক্সাম পেটাৰ্ণ কেনেধৰণৰ হ'ব বা কি লেংগুৱেজত এক্সাম দিব পাৰিব আৰু কি ছাবজেক্টত এক্সাম হ'ব, আহক ভিডিঅ'টি শেষলৈ। এক্সামটো হ'ব কম্পিউটাৰ বেচিক এক্সাম CBT, য'ত নেকি 160 নাম্বাৰৰ এক্সাম হ'ব আৰু টাইম থাকিব 60 মিনিট। কুৱেশ্যন টাইপ হ'ব মাল্টিপল চইচ কুৱেশ্যন MCQ। ইয়াৰ নেগেটিভ মাৰ্কিং থাকিব, য'ত নেকি 0.25 মাৰ্ক থাকিব, অৰ্থাৎ 4টা ভুল হ'লে 1 নম্বৰ আপোনাৰ পৰা কাটিব। ছাবজেক্ট হৈছে জেনেৰেল ইণ্টেলিজেন্স এণ্ড ৰিজনিং। তাত 20টা কুৱেশ্যন থাকিব আৰু 40 নাম্বাৰকৈ। আৰু জেনেৰেল নলেজ এণ্ড জেনেৰেল এৱাৰনেছ 20টা কুৱেশ্যন থাকিব, 40 মাৰ্ক থাকিব। এলিমেণ্টেৰী মেথামেটিক্স 20 কুৱেশ্যন থাকিব, 40 মাৰ্ক থাকিব। ইংলিছ এণ্ড হিন্দী 20টা কুৱেশ্যন থাকিব আৰু 40 মাৰ্ক থাকিব। এতিয়া বেছি সময় নাই, আপোনালোকে পঢ়াত লাগি যাওক। নৱেম্বৰ মাহত এপ্লাই ষ্টাৰ্ট হ'ব। চ' বন্ধুসকল, আজি ভিডিঅ'টি যদি ভিডিঅ'টি চাই ভাল পালে ভিডিঅ'টি লাইক এটাৰ লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।